কোভিড-19 প্ৰেক্ষাপটত গোটেই বিশ্বতে অভাৱনীয়ভাৱে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ বৃদ্ধি পোৱাত ইয়াৰ অপব্যৱহাৰ আৰু অত্যাধিক ব্যৱহাৰ গৱেষণাৰ বিষয় হৈ পৰিছে। কোভিড-19 সৈতে যুঁজিবলৈ বা তাৰ পৰা নিৰাপদ হৈ থাকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই 60%তকৈ অধিক এলকহলযুক্ত চেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শ দি আহিছে। এইটো বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰালয়বোৰেও তেওঁলোকৰ নাগৰিকৰ বাবে এটা কোভিড বিধিৰ অংশ কৰি লৈছে। বাণিজ্যিকভাৱে উৎপাদিত চেনিটাইজাৰত এলকহলৰ উপৰিও ঘাইকৈ থাকে ইথানেল, হাইড্ৰজেন পেৰক্সাইড আৰু কেতিয়াবা ট্ৰাইক্লোজেন যোগ দিয়া হয়। শেহতীয়া গৱেষণাবোৰত কোৱা হৈছে এইবোৰৰ সঘন আৰু অনুপযুক্ত ব্যৱহাৰে মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ বিভিন্ন ধৰণৰ ক্ষতি কৰিব পাৰে। ইতিপূৰ্বে আমেৰিকা, ভাৰতকে ধৰি বিভিন্ন দেশত চেনিটাইজাৰৰ অপব্যৱহাৰৰ ফলত হোৱা অপঘটনা পোহৰলৈ আহিছে। আমেৰিকান এছ'চিয়েশ্যন অৱ পয়জন কণ্ট্ৰল চেণ্টাৰে 2020 চনৰ প্ৰথম 5 মাহতে 12 অনুৰ্ধ শিশুৰ চেনিটাইজাৰৰ সংস্পৰ্শজনিত 9,504টা ঘটনাৰ খবৰ সংগ্ৰহ কৰিছিল আৰু তেনেই কম পৰিমাণৰ এলকহলৰ সংস্পৰ্শইও শিশুৰ ক্ষেত্ৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে বুলি মত দিছিল। স্বাস্থ্য আৰু পৰিৱেশ বিষয়ক বিভিন্ন গৱেষণাই কোৱা হেণ্ড চেনিটাইজাৰৰ পৰা হ'ব পৰা ক্ষতিবোৰ। ছালৰ সমস্যা সৃষ্টি। অত্যাধিক চেনিটাইজাৰৰ ব্যৱহাৰে বেচু, খজুৱতি আদিৰ দৰে ছালৰ সমস্যা সৃষ্টি কৰিব পাৰে। ছাল শুকান কৰিব পাৰে। এণ্টিবায়টিক প্ৰতিৰোধ সৃষ্টি। অত্যাধিক চেনিটাইজাৰৰ ব্যৱহাৰৰ ফলত এণ্টিবায়টিক প্ৰতিৰোধ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এনেহ'লে বেক্টেৰিয়া আৰু ভেঁকুৰবোৰে এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতা অৰ্জন কৰে আৰু সিহঁতক ধ্বংস কৰিবলৈ প্ৰস্তুত কৰা পদাৰ্থ বা ঔষধৰ কাম নোহোৱা হৈ পৰে। হৰম'ন উৎপাদনত নেতিবাচক প্ৰভাৱ। হেণ্ড চেনিটাইজাৰৰ উৎপাদনত ব্যৱহাৰ কৰা ট্ৰাইক্লোজেন নামৰ পদাৰ্থই মানুহৰ হৰম'ন নিঃসৰণৰ বিসংগতি সৃষ্টি কৰিব পাৰে। মূৰ ঘূৰণি আৰু বমিৰ ভাৱ। কিছুমানৰ ক্ষেত্ৰত হেণ্ড চেনিটাইজাৰৰ অত্যাধিক সংস্পৰ্শই মূৰ ঘূৰণি বা বমিৰ ভাৱ আনিব পাৰে। শ্বাস-প্ৰশ্বাসৰ সমস্যা। বিশেষকৈ হাঁপানি অৰ্থাৎ এজমাৰ সমস্যা থকা মানুহৰ ক্ষেত্ৰত হেণ্ড চেনিটাইজাৰৰ বতাহত বিয়পি পৰা কণিকাই শ্বাস-প্ৰশ্বাসৰ সমস্যা সৃষ্টি কৰিব পাৰে। দৃষ্টিশক্তিৰ ক্ষতি। হেণ্ড চেনিটাইজাৰৰ কণিকাবোৰ চকুত সোমালে মানুহ এজনৰ দৃষ্টিশক্তিৰ ক্ষতি হ'ব পাৰে। আনকি দৃষ্টিশক্তি সম্পূৰ্ণ হেৰুৱাবও পাৰে বুলি সতৰ্ক কৰিছে স্বাস্থ্য বিজ্ঞানীসকলে। পেটলৈ গ'লে এলকহল পয়জনিং হ'ব পাৰে। চেনিটাইজাৰ পেটলৈ গ'লে বা সেৱন কৰিলে এলকহল পয়জনিং হ'ব পাৰে আৰু ব্যক্তিজন অসুস্থ হৈ পৰিব পাৰে বুলি সতৰ্ক কৰি দিছে স্বাস্থ্য বিজ্ঞানীসকলে। পৰিৱেশৰ ওপৰত প্ৰভাৱ। হেণ্ড চেনিটাইজাৰৰ কণিকাবোৰ বায়ুমণ্ডলত বেছি পৰিমাণত মিলি গৈ পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।